সদায় বিপদৰ সময়ত যীশু খ্ৰীষ্টক প্ৰাৰ্থনা কৰিবা। প্ৰভু যীশুৰ নামটো ল'ব। এটা ধুনীয়া মৃদু এটা শব্দ আহিছে আৰু মোৰ কাণত কৈছে তোমাৰ বিছনাৰ তলত চোৱাচোন। And that was my first stepping stone of my belief. সেইদিনাখনে মোৰ মানে ঈশ্বৰে সেই বীজটো দিছিলে, যিখন 14:6 লিখা আছে, মই কেৱল বাট আৰু সত্য আৰু জীৱন, মোৰ যোগেদি নগ'লে পিতৃৰ ওচৰলৈ কোনো নিব নোৱাৰে। এই বাক্যটোৰ যেতিয়া ক'লে কেৱল, I am the বুলি কৈছে, I am not one of the ways বুলি কোৱা নাই। নমস্কাৰ সকলোকে, প্ৰেইজ দ্য লৰ্ড, জয় মাসি। নিউ লাইফ ইনস্পিৰেশ্যনৰ জৰিয়তে আপোনালোক আমি সকলোকে লগ পাই আছো আৰু এই চেনেলৰ উদ্দেশ্যবিলাক আপোনালোকে গম পাইছে। আৰু বিশেষকৈ আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰত্যেকজন ব্যক্তিৰ জীৱনত আশা, সাক্ষ্যবিলাক, বিশ্বাস, যাত্ৰাবিলাক আমি আলোচনা কৰিম। আৰু সকলোৱে চেনেলটোত মৰম দিছে আৰু বিশেষকৈ প্ৰতিজন যিবিলাক গেষ্ট আহে সেই গেষ্টৰ জৰিয়তে যিবিলাক সাক্ষ্যবিলাক পাব, আপোনালোক নিজেই শুনাই নহয়, আনকো যাতে নিজৰ পৰিয়াল, নিজৰ বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি যাব। চ' আজি আপোনালোকৰ সকলোৰে মৰমৰ আৰু পৰিচিত যি লগতে এজন এডভকেট হয় আৰু লগতে তেখেতে ঈশ্বৰৰ সেৱা কৰি আছে, ঈশ্বৰৰ কাম কৰি আছে আৰু লগতে তেখেত এজন ৱৰ্শ্বিপ লিডাৰ হয়, তেখেতে আৰাধনা কৰি ভাল পায়। চ' তেখেতৰ বিষয়ে আপুনি মই আজি জানিম। চ' আজি আমাৰ মাজত মিষ্টাৰ উদ্দীপ্ত হাজৰিকা, তেখেতক আমি আমাৰ চেনেলটোলৈ ৱেলকাম কৰিছোঁ। ধন্যবাদ ব্ৰাদাৰ ডেভিড, আজি মোক ইয়ালৈ ইনভিটেশ্যন দিয়াৰ কাৰণে। আৰু এই নিউ লাইফ ইনস্পিৰেশ্যন যোনটো চেনেলটোৰ থ্ৰুৱেদি যি কামবিলাক কৰি আছে, মানুহ ভাল কাম কৰি আছে। আৰু মই প্ৰাৰ্থনা কৰোঁ ঈশ্বৰৰ ওচৰত যে ঈশ্বৰে এই চেনেলটোক আৰু আশীৰ্বাদ কৰক আৰু সকলোৱে গম পাওক আৰু প্ৰভু যীশু খ্ৰীষ্ট বাঢ়ি যাওক, মই বিশ্বাস কৰোঁ। হয়, ধন্যবাদ হাজৰিকা দা। ধন্যবাদ। সঁচাকৈ আপুনি ঠিকেই কৈছে যে আমাৰ এই চেনেলটোৰ জৰিয়তে সকলোৱে প্ৰেৰণামূলক উৎসাহ, উদ্দীপনা পাওক, সেইটোৱে আমাৰ উদ্দেশ্য হয়। আৰু আমি আত্মিক জীৱনটো নিজৰ ব্যক্তিগত জীৱনত আমি কৰ্ম কৰোঁ বা ব্যৱসায় কৰোঁ, তাৰ লগতে যে আধ্যাত্মিক জীৱনটো কিমান প্ৰয়োজনীয়তা আছে সেইখিনিৰ ওপৰতে আমি বাৰ্তালাপ কৰিব চেষ্টা কৰোঁ এই চেনেলটোৰ জৰিয়তে। চ' যি আমি আগবাঢ়ো আজি আমাৰ আলোচনালৈ, আৰু যি বিশেষকৈ আপোনাক আগৰ পৰাই আমি দেখি আহিছোঁ যে আপোনাৰ যি খ্ৰীষ্টৰ প্ৰতি, প্ৰভুৰ প্ৰতি যি প্ৰেম, যি ভাল পোৱা ভাৱ, যি খ্ৰীষ্টত চলি যোৱাৰ যিটো প্ৰচেষ্টা, সেইটো অতিকৈ অতুলনীয় আৰু প্ৰশংসনীয় হয় ঈশ্বৰৰ দৃষ্টিত আৰু সকলোৰে দৃষ্টিত। চ' মই প্ৰথমতে আপোনাক সুধিব বিচাৰোঁ যে প্ৰভু যীশুক আপুনি কেতিয়া, কেনেকৈ আৰু ক'ত আপুনি যীশুক গ্ৰহণ কৰিছিল? এই বিষয়ে ক'বলৈ হ'লে অকণ পুৰণা কাহিনী, বহুত 2003 চনত মই মানে কি হয়, একচুৱেলি মোক সৰুৰ পৰাই প্ৰভু যীশু খ্ৰীষ্টক কিন্তু ভাল লাগে, কিন্তু ধৰি লওক ইমান মানে তেওঁৰ লগত পৰিচিত নহয়, নাজানো। আমি প্ৰভু যীশু খ্ৰীষ্টৰ মানে ফ'ল'ৱাৰ নাছিলোঁ। ধৰি লওক আমি আহোম ফেমিলি আমি বিলং কৰোঁ যিহেতু, তাৰপিছত আমি ইমান হেৰি নকৰোঁ, তো আমাৰ পুৰণা ৰীতি ৰিবাজে ফ'ল' কৰোঁ। তাৰপিছত কি হয় 2000, কিন্তু মই খ্ৰীষ্টান মানুহ অলপ লাহে লাহে বেয়া লগা হৈছিলে, মানে কিয় মানে ধৰি লওক বহুতে কয় ধৰি লওক গৰু গাহৰি চব খায়, সেই বস্তুটো অলপমান বেয়া লাগিছিলে যে চব খাই, বস্তুটো ঘিণ লাগিছিল অলপ। কিন্তু প্ৰভু যীশু খ্ৰীষ্ট কিয় ভাল লাগে, কিন্তু খ্ৰীষ্টান মানুহৰ ঘিণ লাগে, কিবা এনেকুৱা আছিলে আৰু সেই মনোভাৱটো আহিছিলে। তাৰপিছত কি হ'ল 2003 চনত মই তিনিচুকীয়ালৈ গৈ আছোঁ। মোৰ দেউতা সেই সময়ত তিনিচুকীয়াত ট্ৰেফিক ইনচাৰ্জ আছিল। তাৰপিছত মই যেতিয়া তিনিচুকীয়ালৈ গৈ আছোঁ দেউতাৰ ওচৰলৈ, তেতিয়া মোক ক'লে যে তই ঘৰত থাকিব নালাগে, তই মোৰ তালৈ আহি যা, তোক মই গাড়ী আৰু বাইক চলাব শিকাই দিম। মোক ক'লে। তেতিয়া আপুনি কিমান? এতিয়া মোৰ বয়স ধৰি লওক
18 বছৰমান বয়স হ'ল হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিছোঁ আৰু অ'কে ফাইনেল দিছোঁ এই বন্ধ পাই যে হয় এই বন্ধখিনি ফাইনেল দিয়া বন্ধ পাই যে ৰিজাল্ট দিয়া সময়খিনিত দেউতাই ক'লে যে গুৱাহাটীত থাকিব নালাগে তই তিনিচুকীয়ালৈ আহ মই গাড়ী আৰু বাইক চলাব শিকাই দিম তই আহি যাবি এনেকৈ ক'লে তেতিয়া মই সেই কথামতে মই তিনিচুকীয়া মানে এজন খুৰাৰ লগত মই মানে তিনিচুকীয়াৰ পৰা গুৱাহাটীৰ পৰা তিনিচুকীয়ালৈ গৈ আছিলোঁ ডিচেম্বৰত গৈ আছিলোঁ গৈ থাকোঁতে তেতিয়া কি হ'ল মই বহিছোঁ এটা চিটটো এনেকুৱা ন মই বহিছোঁ ফ্ৰণ্ট এইখিনিত খুৰা বহিছে মানে খিৰিকী মুখৰ সেইখিনিত বহিছে মাত্ৰ ৰাস্তাটো মানুহ অহা যোৱা হয় তাৰ কাষত আৰু চিটটো চিট ষ্টাৰ্ট হয় এইটো ষ্টাৰ্ট এনে আণ্টি বহি আছে আৰু সেইফালে এজনী ছোৱালী বহি আছে তাৰপিছত আণ্টিজনীয়ে মোক ক'লে যে ক'ত থাকা ভাইটি তুমি চিনাকি কথা হ'ল আৰু নামটো ক'লো আৰু যে উদ্দীপ্ত হাজৰিকা এনেকৈ ক'লো আৰু এতিয়া মোক ক'লে ক'ত থাকা তুমি মই ক'লো যে মই বেলতলাত থাকোঁ বেলতলা ক'ত থাকা তুমি তেওঁলোকৰ বেলতলা মই এজিত থাকোঁ এনেকৈ ক'লো এনেকৈ কওঁ তেতিয়া তেওঁ ক'লে যে এজিতটো মই থাকোঁ বেলতলা এনেকৈ ক'লে এতিয়া ক'লে যে আণ্টিয়ে ক'লে যে তুমি আমাৰ প্ৰেয়াৰ চেণ্টাৰ আছে আহিবা প্ৰাৰ্থনা কৰোঁ তাতে আৰু বহুত মানুহৰ চাকৰি পাইছে বহুতৰ মানুহৰ বেমাৰ ভাল হৈছে এনেকৈ ক'লো এতিয়া মই সেই আণ্টিৰ কথাটো শুনি পেলাই ভাবিছোঁ হয় চাগে ইমান গুৰুত্ব দি দিলোঁ আৰু গুৰুত্ব দিয়া নাই কিন্তু তেওঁ মোক কিন্তু যীশুৰ বিষয়ে কৈ আছে গৈ আছে যে যীশুৰ যীশুৰ ওচৰত প্ৰেম আছে এনেকৈ যীশুৰ কথা গোটেই ৰাস্তাটো গৈ আছে তাৰপিছত গৈ আছোঁ আমি তিনিচুকীয়া তাত মই আণ্টিক ক'লোঁ যে তিনিচুকীয়া পাব সময়ত আৰু আণ্টিক ক'লোঁ যে মই 3 মাহ তিনিচুকীয়াত থাকিম তাৰপিছত মই 3 মাহৰ পিছত ঘূৰি আহিম গুৱাহাটীলৈ আপোনাৰ তালৈ যাম এপাক যাম মই কৈ দিলোঁ তেওঁ কোন হয় তেওঁ আমাৰ মৰমৰ বিনা কাৰ্পেণ্টাৰ আণ্টি যীশুখ্ৰীষ্ট মূৰ্তিৰ এটা মিছন যোনটো আছে অসমত বহুত ভাল কাম কৰি আছে সেৱা কৰি আছে আজি বহুত মানুহক জীৱন দিছে সেই নতুন জীৱন দিছে আৰু সেই আণ্টি বিনা কাৰ্পেণ্টাৰ আণ্টিয়ে মানে মোক কথাখিনি বুজালে দিছে সেই সময়ত আৰু তাৰপিছত মই সেই 3 মাহ থাকিলোঁ তিনিচুকীয়াত গাড়ী বাইক চলাব শিকিলোঁ অলপমান শিকিলোঁ তাৰপিছত মই এতিয়া গুৱাহাটীলৈ ঘূৰি আহিছোঁ আহি মই ৰাতি নাইট চুপাৰত আহিছোঁ আহি পিছদিনাখন মোৰ ৰাতিপুৱাই মই তেওঁক বিচাৰি গৈছোঁ ক'ত আছে সেই মানে প্ৰেয়াৰ চেণ্টাৰটো ক'ত আছে গৈছোঁ গৈ পিনে মই দেখা পাইছোঁ আণ্টি বাইক বহি আছে আণ্টি মই দেখি চিনি পাইছে ভিতৰলৈ অহা এনেকৈ কৈছে তো আহি পিনে এতিয়া হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিবলৈ হৈছে ঠিক মই প্ৰাৰ্থনা লওঁ বুলি ভাবি যাওঁ ৰিজাল্ট দিব হৈছে যিহেতু প্ৰাৰ্থনা লওঁ তাৰপিছত আণ্টিয়ে প্ৰাৰ্থনা কৰি দিছে আৰু প্ৰাৰ্থনা কৰি পিনে মোক এটা আণ্টিয়ে বিনা কাৰ্পেণ্টাৰ আণ্টি এটা কথা কৈ দিছে কৈছিলে যে সদায় বিপদৰ সময়ত যীশু খ্ৰীষ্টক প্ৰাৰ্থনা কৰিবা প্ৰভু যীশুৰ নামটো প্ৰভু যীশু খ্ৰীষ্টক প্ৰাৰ্থনা কৰিবা এনেকৈ কৈ দিছিলে গতিকে মই ঠিক আছে হ'ব প্ৰাৰ্থনা লৈ গুচি আহিলোঁ আৰু তো দিনবিলাক গৈ আছে এনেকৈ যোৱাৰ পিছত কি হ'ল এদিনাখন মই মানে ঘৰত ধৰি লওক মানে এনেকুৱা গৰম দিন চলি আছে তেতিয়া মই ঘৰত মানে এটা মোৰ ভণ্টি আৰু মোৰ কথাটোকেইটা চলি আছে ভণ্টিয়ে মোক ধেমালি ককাই ভনীয়েকৰ থাকে মানে এনেকৈ নহয় আৰু অলপ লাগে ঠিক হয় ঘৰুৱা আৰু তাৰপিছত লাগি আছিলে আৰু লাগি থাকোঁতে কি হ'ল মানে আমাৰ কাজিয়াখন বেছি উগ্ৰ হৈ গ'ল কাজিয়াখন উগ্ৰ হৈ থাকোঁতে কি হ'ল আপোনাৰ মানে মই থিয় হৈ আছোঁ ভণ্টিবিন থিয় হৈ আছে কাজিয়াখন ভাঙিবৰ কাৰণে মানে মা মাজত থিয় হৈ আছে তেতিয়া কি হ'ল মই হাতখন উঠাই পিনে মই ক'লোঁ মা আঁতৰচোন মই সেই দম দিবলৈ আহিছে মই তাকো দম দিব লাগে হাতখন দাঙিব লাগে মোৰ হাতখনৰ এই পৰ্চনটো মাৰ কাণত লাগি গ'ল লাগি যাওঁতে কি হ'ল তেতিয়া মায়ে মানে সোণৰ কাণফুলি পিন্ধি আছিলে সোণৰ কাণফুলিটো কি হ'ল মোৰ হাতখনৰ এই পৰ্চনটো সোণৰ কাণফুলিটো লাগি গ'ল লাগি যাওঁতে কি হ'ল কাণফুলিটো পৰি গ'ল পৰি যাওঁতে তেতিয়া আমি কি কৰিলোঁ মানে মায়ে ক'লে যে তহঁতি কাজিয়া কৰিবি সোণৰ কাণফুলি হেৰুৱাবি এতিয়া মোৰ লগত ভণ্টিয়ে মই কাজিয়া পাহৰিলোঁ আৰু কাজিয়া নাই আমাৰ এতিয়া আমি লগালগ সোণৰ কাণফুলি পিছত লাগিছোঁ সোণৰ কাণফুলি বিচাৰি আছোঁ পোৱা নাই নেপাওঁ বহুত বিচাৰিলোঁ আৰু নেপাওঁ যিখিনি জেগাত পৰিছিলে তাতে পেপাৰো আছিলে পেপাৰ এটা পুৰণা পেপাৰ এটা থোৱা আছিলে সেইবোৰ দাঙি চাঙি চালোঁ কাম কৰা মানুহজনীও আহিলে
তাইৰ লগত মিলিও চালোঁ চাই মানে গৰম দিন যিহেতু আছিলে ভাগৰি গ'লো আৰু নেপালো বিচাৰি পিনে ভণ্টিয়ে বিচাৰি আছে Okay. মই ভাগৰি গ'লো ভাগৰি পিনে কি হ'ল আহি পিনে এখন কাষতে বিচনাখন আছিলে বিচনাখন বহি পিনে মাৰ ভিতৰৰ পৰা বকি আছে গালি পাৰি আছে আৰু তহঁতি কাজিয়া কৰিবি আঙুলৰ কাণ বুলি হেৰুৱাবি মই এতিয়া মই কি কৰোঁ এতিয়া শুনা বিচাৰি আছো এইটো পোৱা নাই এতিয়া কোন পাওঁ এতিয়া মায়ে গালি তেনেকৈ পাৰিছে কিনি দিবি এতিয়া এনেকৈ কৈছে মই কওঁতে মই কি কৰোঁ এতিয়া ক'লে কি কৰোঁ এতিয়া খপকৈ মনত পৰিলে বিনা কাৰ্পেণ্টাৰ আন্টি লগত কৈছিলে বিপদৰ সময়ত যীশু খ্ৰীষ্টক মাতিবা প্ৰভু যীশু খ্ৰীষ্টক প্ৰাৰ্থনা কৰিবা এনেকৈ কৈছে ঈশ্বৰৰ নামটো স্মৰণ কৰিবা সেইবাৰ মনত পৰি গ'ল মোৰ তেতিয়া Okay. মনত কৰোঁতে তেতিয়া মই এনেকৈ জাষ্ট হাতখন উঠাইছোঁ হাতখন উঠাই প্ৰাৰ্থনা কৰিছোঁ এনেকৈ মই বহুত চিৰিয়াছলি প্ৰাৰ্থনা কৰা নাই মানে এনেকৈ প্ৰাৰ্থনা কৰিছোঁ সেই প্ৰভু যীশু খ্ৰীষ্ট কাণফুলিটো মোৰ ক'ত আছে আপুনি কওক এই যদি বেছি বকি আছে মাহঁতে মানে খং কৰিছে মানে মই এনেকৈ প্ৰাৰ্থনা কৰিছোঁ এই যদি বেছি বকি আছে এনেকৈ কৈছোঁ এনেকৈ কওঁতে বিশ্বাস নকৰিব মানে আচৰিত ঘটনা ঘটিছে সেইদিনাখন মোৰ লগত এটা ধুনীয়া মৃদু এটা শব্দ আহিছে আৰু মোৰ কাণত কৈছে তোমাৰ বিচনাৰ তলত চোৱাচোন ধুনীয়াকে মিঠা এটা সুৰত আহিছে যে তোমাৰ বিচনাৰ তলত চোৱাচোন তেওঁলোকৰ চকুটো মই মেলি তলত চাইছো একজেক্টলি তাতে আছে বিচনাৰ তলতে আছে আচ্ছা আপোনাৰ যিষাৰ কথা কৈছিল বীণা বাইদেউ সেইষাৰ আপুনি বিপদৰ সময়ত ঈশ্বৰৰ নামটো ল'লে আৰু আপুনি সেইমতে উত্তৰো পাইছে পালো এতিয়া মই ভাবিলো যে তেতিয়া মই কাণফুলি লৈ মাক দিলো ল কাণফুলি মাইক লগত পালি মই প্ৰভু যীশু খ্ৰীষ্টই দিছে ইমানেই কৈছো and that was my first stepping stone of my belief সেইদিনাখনে মোৰ মানে ঈশ্বৰে চাগে বীজটো সিঁচিলে মানে যিটো কৰিছিল কথাষাৰ শুনিছিল আৰু সেইটো এপ্লাই কৰিলে আপুনি তাৰ এপ্লাই কৰি যিটো ফলটো আপুনি দেখিলে জাষ্ট এটা আৰম্ভণি তাৰপিছত এনেকৈ গৈ আছে জীৱনটো মানে মই জীৱনটো চলি আছে গৈ আছে তাৰপিছত ধৰি লওক চব কৰি আছো আৰু চাৰ্চতো মাজে মাজে যাওঁ তেতিয়ালৈকে আপুনি যীচুক গ্ৰহণ কৰা জাষ্ট মই এটা মানে হেৰি পাইছোঁ মানে সৰিয়হ উঠিৰ নিচিনা এটা মানে বিলিফৰ এটা মানে হেৰি পাইছোঁ চিটটো পাইছোঁ দিব লাগিব তাৰপিছত গৈ আছে তাৰপিছত মাজে মাজে চাৰ্চত গৈ থাকোঁ হেৰি কৰি থাকোঁ তাৰপিছত চাৰ্চত যেতিয়া যাই থাকোঁ তেতিয়া বিনা কাৰ্পেণ্টাৰ আন্টিয়ে বহুতে এনকাৰেজ কৰে যে আহিবা চাৰ্চত আমাৰ মিউজিক চিউজিক হৈ থাকে তোমালোকে বজাব লাগে আহিব লাগে এনেকৈ কয় আৰু এনকাৰেজ কৰি থাকে তেতিয়া মই আন্টিৰ এনকাৰেজমেণ্টটো ভাল লাগে মানে আন্টি তাৰপিছত আন্টি আৰু মাজতে বহুত তেনেকুৱা ইনচিডেণ্টো ঘটিছে যোনটো ইনচিডেণ্টৰ দ্বাৰা মই বহুত আন্টিয়ে প্ৰাৰ্থনা কৰাৰ পিছত তুমি প্ৰুফ পাইছোঁ মোৰ দেউতাৰ কিবা বস্তু হেৰাইছিলে প্ৰাৰ্থনা কৰিলোঁ এতিয়া সেই বস্তুটো পালোঁ প্ৰাৰ্থনা কৰি পালোঁ আন্টিয়ে ক'লে তাত চোৱা বুলি পাইছোঁ বস্তুবোৰ এনেকুৱা বহুত ইনচিডেণ্ট ঘটিছে মাজতে তাৰপিছত কি হ'ল মই চাৰ্চ চানডে ৰেগুলাৰ যোৱা আৰম্ভ কৰিলোঁ লাহেকৈ তাৰপিছত যোৱাৰ পিছত তেতিয়া যীশু খ্ৰীষ্ট মুক্তিতা মিছনত গৈ আছোঁ দেওবাৰ দিনটোত যেতিয়া যায় ঘৰৰ মানুহে একো কোৱা নাছিল যে তুমি কিয় ঈশ্বৰৰ নামটো ল'লা বা গীৰ্জালৈ কিয় গৈছা কেতিয়াবা এনেকে প্ৰশ্ন কৰিছিল চাগে মোক বিশেষ মা দেউতাহঁতে একো প্ৰশ্ন কৰে মা দেউতাহঁতে মানে ভাবে যে চব একেই হয় কিবা এটা ভাল ৰাস্তা লৈছে লওঁ ভাবিছিল আৰু দেউতাহঁতৰ তিনিচুকীয়াত আছিলে ইয়াত মানে গুৱাহাটীত মা ভণ্টি আৰু মই আছিলোঁ কৰ্মসূত্ৰে আছিলে তাৰপিছত তেতিয়া মই চানডে মানে চাৰ্চলৈ যাওঁ চানডে গীৰ্জাত এটেণ্ড কৰোঁ আৰু চানডে চাৰ্চটো এটেণ্ড কৰোঁ ভাল লাগে তো সেইদিনাখন ভিতৰৰ পৰা অনুভৱ কৰোঁ যে প্ৰভু যীশুক মই বাপ্তিজমটো ল'ব লাগে প্ৰভু যীশুক গ্ৰহণ কৰিব লাগে অনুমান ভিতৰৰ পৰা অনুভৱ এটা হ'ল দেই আৰু এটা বস্তু মই পালোঁ যে যিখন 14:6 লিখা আছে মই কেৱল বাট আৰু সত্য আৰু জীৱন মোৰ যোগেদি নগ'লে পিতৃৰ ওচৰলৈ কোনো দিব নোৱাৰে এই বাক্যটোৰ তেতিয়া ক'লে কেৱল আই এম ডি বুলি কৈছে আই এম নট ওৱান অফ দ্য ৱেজ বুলি কোৱা নাই বহুতে ক'ব পাৰে যে চব একেই হয় বুলি কিন্তু ইয়াত প্ৰশ্নটো হ'ল যে প্ৰভু যীশু খ্ৰীষ্টই কৈছে কি আই এম ডি ৱে বুলি কৈছে ন কেৱল স্পেচিফিক আছে য়েছ ডি মানে কি এজনেই ন আৰু যিহেতু ঈশ্বৰ এজন
তেওঁলোকে যোৱা ৰাস্তা এজনী এটা পথে আৰু সেইটো প্ৰভু যীশু খ্ৰীষ্টৰ থ্ৰুদি দিছে চ' এই বস্তুটোৱে মোক এই বাক্যটো মোক অকণমান চুলে যে এই বস্তুটো তাৰমানে আই এম দি ৱে কৈছে মানে প্ৰভু যীশু খ্ৰীষ্টই সত্য হয় হা তেতিয়া মানে মই ভাবিলোঁ প্ৰভু যীশু খ্ৰীষ্টই কেৱল বাট হয় আৰু বেলেগ মানে পাপৰ পৰা ক্ষমা পোৱা আৰু ঈশ্বৰৰ ক্ষমা পাই ঈশ্বৰৰ ৰাজ্যলৈ যোৱা বা স্বৰ্গৰ ৰাজ্যলৈ যোৱা কোনো বেলেগ উপায় নাই ঠিক এই বাক্যটো চুলে এই বাক্যটো চুলে মই কি কৰিলোঁ যে এবাৰ মাক ক'লোঁ যে মা মোৰ আকৌ ঘৰ এটা ল'ৰা হয় তাৰপিছত তেতিয়া মই ক'লোঁ এটা মই ডিচিশ্যন ল'ব ওলাইছোঁ লাইফত ডিচিশ্যনটো হ'ল যে মই বাপ্তিজম ল'ব ওলাইছোঁ মই প্ৰভু যীশু খ্ৰীষ্টক ডাঙৰ সিদ্ধান্ত তাৰপিছত ল'বলৈ ওলাইছোঁ তাৰপিছত তহঁতি যি কওঁ কবি আৰু মই একো মানে মাক হেৰি কৰা নাই আৰু দিলেও দিব নিদিলেও নাই কিন্তু মই ল'মেই এনেকুৱা এটা পাইছোঁ কিন্তু মায়ে মোক কিন্তু অপ'জ কৰা নাই দেই মায়ে এটা ক'লে তোৰ যি ইচ্ছা তই যি ভাল দেখিছ সেইটোৱে কৰ মায়ে এনেকৈ ক'লে তেতিয়া মই আণ্টিৰ চবৰে ক'লোগৈ আণ্টি বিনাকে ডিচিশ্যন কৰিলে আৰু তেতিয়া আণ্টিয়ে ক'লোঁ যে আণ্টিয়ে মোক ক'লে যে ঠিক আছে মই বাপ্তিজম দিম বাপ্তিজমৰ শিকাই দিলে বস্তুবিলাক আৰু মই গৈ বাপ্তিজম ল'লোঁ এইটো 2003 চনৰ পৰা চলি আছে বস্তুটো 2003 চনৰ পৰা তাৰপিছত 2003 চনতে আণ্টিক লগ পাই বিনা কামেণ্ট আণ্টিক লগ পাইছিলোঁ 2005ত মই 2 বছৰ লাগিছে আৰু 2005ত মই প্ৰভু যীশু খ্ৰীষ্ট মুক্তিদাতা মিছনত মই গ্ৰহণ কৰিছোঁ তেনেকৈ পাঁচটো দিনত মোক বছৰতে বোলে মোক বাপ্তিজম দিছিলে তো আপুনি তেতিয়া আত্মাৰে প্ৰভু যীশু বুলি স্বীকাৰ কৰিলে আৰু লগতে আপুনি বাপ্তিস্মা মানে শৰণ ল'লে আৰু যেতিয়া শৰণ লোৱাৰ সময়ত আপুনি নিজকে তেতিয়া কেনেকুৱা অনুভৱ কৰিছিল যে আপুনি এতিয়া আগৰ যিটো মা দেউতাহঁতৰ পিতৃ মাতৃহঁতৰ যিটো বিশ্বাস জীৱন এটা কটাই আছিল বা বেলেগ এটা ধৰণে আছিল তো যীশুক যেতিয়া আপুনি গ্ৰহণ কৰিম বা মনতে সিদ্ধান্ত লৈ লৈছে তো লোৱাৰ পিছত আপোনাৰ ভাৱনাটো কেনেকে মানে কি ভাৱ হৈছিল সেই সময়খিনি তাৰমানে ধৰি লওক ইয়াত এটা বস্তু ক'বলৈ যাওঁ যদি এতিয়া মই প্ৰভু যীশুক পালোঁ নহয় কাৰণ মই আগৰ ৰীতি নীতিত যদিও আছিলোঁ কৰিছিলোঁ যদিও তেতিয়া মানে ধৰি লওক এনেকুৱা ধৰণৰ হয় এটা চেল্ফিছ আমি বা পাইছোঁ নিজৰ ক্ষেত্ৰতে ঠিক যে মোক ভাল কৰক মোৰ ভাল হওক বহু মানে ধৰক মোৰ ভাল হওক কিন্তু ইয়াত মই কি পালোঁ যে মানুহবিলাক ইজনে সিজনে প্ৰাৰ্থনা কৰে আচ্ছা আপুনি গীৰ্জা ঘৰত গৈ পেলাই গম পালে যে ইজনে সিজনৰ কাৰণে প্ৰাৰ্থনা কৰে ডিফাৰেঞ্চ এটা পাইছোঁ মই দেই চব মানে ধৰি লওক ইয়াত চেল্ফিছ প্ৰেয়াৰ নহয় যে মোক ভাল কৰা বুলি ইয়াত প্ৰেয়াৰ হয় বেলেগৰ কাৰণে আমি নৰ্মেলি দেখা পাওঁ যে মোক লাগে ইটো লাগে সেইটো লাগে মোৰ পৰিয়ালত লাগে ব্যক্তিগত জীৱনত লাগে হয় সেইটো টাইমত হৈ থাকে কিন্তু আপুনি যেতিয়া চাৰ্চত গৈ দেখিলে বা খ্ৰীষ্ট লোকসকলক দেখিলে প্ৰভুৰ লোকসকলক দেখি পেলাই যে গম পালে যে দেখো সকলোৰ কাৰণে অপেন প্ৰে ফৰ আদাৰ্ছ আৰু মানুহবিলাকে এতিয়া কাৰোবাক লগ পাওঁ হয় মানে ঠিক আছে আপোনাৰ প্ৰাৰ্থনা কৰিম দেই ইজনক কয় মোক নক'বই থাকোঁ বস্তুবিলাক যে তাৰমানে এনেকুৱাটো মানে এবাৰ আগতে পোৱা নাছিলোঁ যে প্ৰাৰ্থনা কৰিম বুলি সেই যিটো প্ৰাৰ্থনাৰ সাহস বা বাক্যৰ সাহস বা মনৰ সাহসটো আপুনি এনেকে পোৱা নাছিলে এতিয়া দেখা পালোঁ যে চাৰ্চত গৈ দেখা পালোঁ যে মানে ইজনে সিজনে ঘৰে প্ৰাৰ্থনা কৰে তেওঁ তাৰমানে মানুহবিলাক মানে ধৰি লওক চেল্ফিছ নহয় মানুহবিলাকে ধৰি লওক ইজনৰ কাৰণে প্ৰেম আছে প্ৰেমটো দেখা পালোঁ প্ৰেম দেখা পালোঁ আৰু ইজনৰ ভাল ভাৱ আছে যে ৱেল উইচিং সদায় আছে এটা প্ৰতি ন আৰু মানে আৰু তেনেকুৱা কথা হ'ল ডাঙৰ কথাটো বিষয়টো হ'ল তেওঁৰ মাতটো শুনি পালোঁ আজিলৈকে মই তেওঁ কাৰো মাত শুনা পোৱা নাছিলোঁ ন স্পষ্ট মাত শুনা পালোঁ যে মোক ক'লে তেওঁ ন এই কাঠফুটি হোৱা সময় যিটো শব্দখিনি আপুনি শুনিলে কথাখিনি শুনিলে চ' তেতিয়া মই ৰিয়েলাইজ কৰিলোঁ যে নাই য়েছ সত্য ঈশ্বৰ প্ৰভু যীশুৱে সত্য ঈশ্বৰ হয় আৰু তেওঁৱে কথাৰ মানে কথাটো প্ৰাৰ্থনাৰ উত্তৰ দিয়া ঈশ্বৰ হয় আৰু তেওঁৰ প্ৰেমটো ৰিয়েল হয় আৰু তেওঁৰ বস্তুবিলাক তেওঁৰ বাণীবিলাকো সত্য হয় ঠিক মই বুজি পালোঁ বস্তুটো অ'কে আৰু আপুনি লোৱাৰ পিছত আপোনাৰ ভণ্টি আপোনাৰ মা বা দেউতাই কেনেকুৱা সেই সময়ত কি সঁহাৰি দিছিল মায়েতো এটা ভাল কথা ক'লে যে তোমাৰ যিটো ভাল লাগে সেইটো ইচ্ছা তাকে কৰে কাৰণ মায়ে বুজি উঠিছিল এগৰাকী মাতৃ হিচাপে যে আপুনি বেয়া দিশত যোৱা নাই আপুনি কোনো বাৰত যোৱা নাই আপুনি কোনোবা জীৱন নষ্ট কৰিবলৈ যোৱা নাই আপুনি এটা পৃথিৱীত
একোজন ঈশ্বৰ আছে বুলি মানুহসকলে সকলোৱে বিশ্বাস কৰে কিন্তু মাতৃয়ে যেতিয়ালৈকে গম পোৱা নাছিল যে যীশুৱে যে সত্য ঈশ্বৰ হয় বুলি কিন্তু আপুনি সেইটো বুজি পাই উঠিছে চাগে মাৰো আত্মাত চাগে কথাখিনি কৰিছিল যাৰ কাৰণে চাগে আপোনাক বেয়াকে আপোনাক কেতিয়াও কোৱা নাই হয় সেনেকুৱাই হ'ব ঈশ্বৰৰ আত্মাই মাকৰ ক্ষেত্ৰত কাম কৰিছে এতিয়া মই যদি ক'বলৈ যাওঁ বৰ্তমান সময়ত মোৰ মা বাপী মানে প্ৰভুক শৰণ ল'লে তাৰপিছত মোৰ ভণ্টিও শৰণ ল'লে আৰু মোৰ ৱাইফো শৰণ ল'লে আচ্ছা ৱাইফো যিচুলৈ আহিছে আৰু মা এতিয়া এক্টিভলি প্ৰভুৰ কাম কৰি আছে ঈশ্বৰৰ মহিমা হয় খুব ভাল ইয়াত ধৰি লওক মই মাক খালি দেখাই দিছিলোঁ কিন্তু মায়ে নিজেই আগবাঢ়ি গ'ল তো ঈশ্বৰটো মানে অনুগ্ৰহ আৰু আশীৰ্বাদ তো আমি যদি চাবলৈ যাওঁ যে আপুনি 2002 বিনা বাইদেউৰ জৰিয়তে আপুনি প্ৰভুৰ কথাখিনি আপুনি গম পাইছে আৰু 2005 চনত আপুনি ডাঙৰ সিদ্ধান্ত এটা ল'লে সেই সময়ত আপুনি সপোন বা দৰ্শন বুলি আমি কওঁ তো সেইটো এনেকে কিবা পাইছিল নেকি আপুনি বহুত সপোন দৰ্শন বুলি ক'লে মই এতিয়া বুজাবলৈ গ'লে সেইখিনি সময়ত মানে ধৰি লওক এনেকুৱা সপোন দৰ্শন নহয় কেতিয়াবা কিছুমান সপোন দেখা পাওঁ ধৰি লওক এনেকুৱা চাৰ্জ ভাঙিব ওলাইছে কোনোবাই চাৰ্জটো বচাব এনেকুৱা সপোন দেখা পাওঁ মই দেখা পাইছিলোঁ দেই কিন্তু স্পষ্ট ৰূপে এনেকৈ দেখা পোৱা নাই মই কিন্তু মই এই যেতিয়া মাতটো শুনা পালোঁ যে মানে কাণফুলিটো হেৰুৱাওঁতে সেইটোৱে মোক কিন্তু স্পষ্টকে পাইছোঁ যে সেইটোৱে আপোনাৰ বিশ্বাস জীৱনলৈ আহি পালোঁ আৰু মানে চাওক এটা কথা এনেকুৱা হয় বস্তুটো পৰিছে বেলেগ জেগাত আৰু মই পাইছোঁ বিচনাৰ তলত ঠিক মইতো ভাবিবও নোৱাৰোঁ মোৰ মেণ্টেল থিংকিঙো হ'ব নোৱাৰে মানে মেণ্টেলি মই ভাবিবও নোৱাৰোঁ যে সেইটো এটা বিচনাৰ তলত থাকিব পাৰে কাণফুলিটো মোৰ মাইণ্ডটো ক'ত যাব মোৰ কনচিয়াছ আৰু ছাবকনচিয়াছ মাইণ্ডতো মোৰ সেই জেগাখিনিলে গৈ থাকিব মাইণ্ডটো সেইখিনিতে পৰিছে বুলি মই কিন্তু ভাবিব নোৱাৰোঁ যে তাত পৰি আছে বুলি আচ্ছা কেতিয়াবা মানে ছাবকনচিয়াছ মাইণ্ড হওক বা কনচিয়াছ মাইণ্ডো হওক মানে ভাবিবই নোৱাৰোঁ যে কেতিয়াবা আহে এনেকে বিচনাৰ তলত আছে বুলি তো সেই মাতটোকে শুনা পালোঁ সেই মাতটোৱে মানে মোক ক্লিয়াৰলি এটা মানে ক্লিয়াৰ কৰি দিলে যে প্ৰভু যীশু খ্ৰীষ্টই প্ৰাৰ্থনা উত্তৰ দিয়ে মানে সেইটো বস্তু তাৰপিছত কি হ'ল 2005 চনৰ পৰা গ'ল তেনেকৈ মোৰ চলি গৈ আছে তাৰপিছত মই ডিগ্ৰী কমপ্লিট হ'ল মোৰ আৰু মোৰ আপোনাৰ কলেজ লাইফ পঢ়া শুনা মই গুৱাহাটী কমাৰ্চৰ পৰা মই ডিগ্ৰী কৰিলোঁ তাৰপিছত মই MBA কৰিলোঁ ইকফাইৰ পৰা ইকফা ইউনিভাৰ্চিটি হায়দৰাবাদৰ পৰা আপুনি MBA কৰিলে মানে মই হায়দৰাবাদত ইউনিভাৰ্চিটিখন আছিলে মানে ইণ্ডিয়ানত আছিলে আৰু মোৰ একচুৱেলি আমাৰ চেণ্টাৰ ইয়াতে আছিলে নৰ্থ ইষ্টৰ হেৰি আছিলে মানে হেড আছিলে নৰ্থ ইষ্টটো ইয়াৰ পৰা আমাৰ চেণ্টাৰত ইয়াত আছিলে তাৰপিছত MBA কৰিলোঁ MBA কৰাৰ লগে মই জাষ্ট চানডে চাৰ্চ যাওঁ ইমান বাইবেলৰ বিষয়ে ইমান নাজানো তাৰপিছত মই মানে নাজানো তেতিয়া কি হ'ল আফটাৰ MBA তেতিয়া মই কি হ'ব তেতিয়া মানে টাইম পালোঁ অলপমান তেতিয়া মই সময় পালোঁ মই চাকৰিত নোসোমালোঁ মই কি হ'ল MBA কৰি থকা অৱস্থাত মই LLBত এডমিশ্যন ল'লোঁ আচ্ছা আৰু দেউতাই মোক ক'লে যে তই প্ৰাইভেট চাকৰি কৰিব নালাগে তই দেউতা যেতিয়া পুলিচত আছিলে তেওঁ মুখালতি পইচাটো খুব ভাল পাইছিলে মানে এইখিনি মোৰ ইচ্ছা আছে তেখেতৰ প্ৰশাসনিক বিষয়ে যিহেতু আছিলে আৰু মোৰ ইচ্ছা আছিলে মই পুলিচ বিষয়া হোৱাৰ ইচ্ছা আছিলে কিন্তু দেউতাই মোক ক'লে যে পুলিচ বিষয়াটো হ'ব নালাগে তই মুখালতি পঢ় দেউতাই ক'লে মোকো পঢ়াইছে মোক ভণ্টিকো পঢ়ালে দেউতাই তো দেউতাই সেইখিনি কি কৰিলোঁ মই মানে এদিনাখন প্ৰাৰ্থনা কৰি আছিলোঁ প্ৰাৰ্থনা কৰোঁতে মই ঈশ্বৰে স্পষ্টকৈ দেখাই যা LLB মানে যোৱা LLB এডমিশ্যন লোৱা আৰু মই সেইটো মিৰাকুলাছলি এডমিশ্যন হৈছে মই এডমিশ্যন তো মতে বাৰু ঠিকেই নহওক তেতিয়া সেনেকৈ হওঁতে তেতিয়া মই LLB পঢ়ি থকা পাছত মই ভাবিলোঁ যে বাকী লগৰবোৰে চব চাকৰি সোমালে MBA কৰি পিনে মই সোমোৱা নাই মানে মই সেইখিনি সময়ত সময় পালোঁ মানে সেইখিনি সময় পাওঁতে মানে কি হ'ল তেতিয়া আমাৰ এটা মিছনতে মংগলবাৰে এটা বাইবেল ক্লাছ হোৱা ষ্টাৰ্ট হ'ল আৰু সেই বাইবেল ক্লাছ লৈছিলে আমাৰ মৰমৰ ভিক্টৰ আংকল কাৰ্পেণ্টাৰ আংকলে বিদ্যালয় কাৰ্পেণ্টাৰ আংকলৰ হাজবেণ্ড আৰু ভিক্টৰ কাৰ্পেণ্টাৰ আংকল তেওঁ এজন নিজে চিটি পঢ়িত ব্যক্তি তেওঁ এখন DC আছিলে ভিক্টৰ কাৰ্পেণ্টাৰ আংকলৰ লগত যেতিয়া বাইবেল ডিছকাছ কৰিলোঁ তেওঁ মানে আমি কেইটামান আছিলোঁ আৰু মই মোৰ বন্ধু এজন আছিলোঁ মিলি পিনে তেতিয়া আমি একদম গৰু হৈছোঁ আৰু তেতিয়া হওঁতে তেতিয়া ভিক্টৰ কাৰ্পেণ্টাৰ আংকলৰ পৰা গোটেই বাইবেলৰ বেকগ্ৰাউণ্ডটো হিষ্ট্ৰিকেল বেকগ্ৰাউণ্ড কি
বাইবেলৰ গোটেই বস্তুবিলাক বুজি পালোঁ বস্তুবিলাক তেওঁ মানে গোটেই ক্লিয়াৰ কৰি দিলে বাইবেলখিনি বস্তুবিলাক আচ্ছা বাইবেলৰ বস্তুবিলাক ক্লিয়াৰ কৰি দিলে মানে ভিক্টৰ কাৰ্পেণ্টাৰে ক'লে তেওঁ মানে সেইখিনি আপোনাক গাইড কৰিলে গাইড কৰি বুজা বিষয়বিলাক আপোনাক গাইড কৰি দিলে তেতিয়া এনেকৈ জাৰ্ণি ষ্টাৰ্ট হ'ল মোৰ। ঠিক আছে ধন্যবাদ। আৰু আপোনাৰ যিখিনি প্ৰভুৰ প্ৰথমে যিটো জনাৰ মানে বিষয়খিনি সঁচাকৈ সকলোকে ভাবিব লগা এটা স্পৰ্শকাতৰ বিষয়। এইটো কাৰণে যি দেখিছোঁ যে আপুনি প্ৰভুৰ নামটো ল'বলৈ কৈছিল কিন্তু আপুনি এপ্লাই কৰিছিলে, ইমপ্লিমেণ্ট কৰিছিলে, আৰু যিটো আপুনি তাত ফল দেখিলে আৰু যাৰ পৰাই সেই বীজৰ যিটো বিশ্বাসৰ বীজটো আগবাঢ়ি গ'ল। ধন্যবাদ। নতুন যি পডকাষ্ট চেনেল নিউ লাইফ ইনস্পিৰেশ্যন, এই চেনেলৰ জৰিয়তে প্ৰভু যীশুত বিশ্বাস কৰি আমি অনুগ্ৰহৰ পথ, আশাৰ পথ, প্ৰেমৰ পথ, ক্ষমাৰ পথ যে আমি পাইছোঁ, সকলোৰে জীৱনত সাক্ষ্যবিলাক আছে, প্ৰভু যীশুৰ সাক্ষ্যবিলাক আছে, আৰু এই সাক্ষ্যবিলাক আমি এই চেনেলৰ জৰিয়তে ফুটাই উঠাব বিচাৰিছোঁ। বহু লোকৰ জীৱনত এই সাক্ষ্যবিলাক যাতে সকলোৱে আশীৰ্বাদ পাব পাৰে, অনুগ্ৰহবিলাক পাব পাৰে, এইটোৱে আমাৰ উদ্দেশ্য। আৰু এই চেনেলৰ জৰিয়তে আমি নাম্বাৰ তলত দি দিম, প্ৰাৰ্থনাৰ সহায় আপোনালোকে ল'বলৈ পাৰে আৰু যোগাযোগ কৰিব পাৰে। ধন্যবাদ। থেংক ইউ।